হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আৰু মোৰ খবৰ সিমান ভাল নহয়, কাৰণ গা বেয়া আছিল। এতিয়া ভাল পাইছোঁ বাৰু অলপ, হ'লেও সিমান নহয়। হোলী খেলাৰ পাছৰ পৰা যি গা বেয়া হ'ল, আজিও ভালদৰে ভালেই পোৱা নাই। সেইবাবে ভিডিঅ' দিব পৰা নাছিলোঁ। ইতিমধ্যে হোলীৰ ভিডিঅ' সকলোৰে দিয়া শেষ। তাৰ পাছত সকলোৰে শেষত মই দিব ওলাইছোঁ। তথাপিও ইগন'ৰ নকৰিব গাইজ, ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া প্ৰথমতে অলপ হোলী চলি লগাই ল'লোঁ, খেলি ল'লোঁ ঘৰতে। আৰু এতিয়া ওলাইছোঁ মামাহঁতৰ একদম কাষতে থকা কীৰ্তন ঘৰটোলৈ। তাত সকলোৱে হোলী খেলি আছে আৰু তাল খোল বজাই হোলী গীত গাই আছে। বৰপেটাৰ থলুৱা ভাষাত কোৱা লোকেল হোলী গীত আপোনালোকে নিশ্চয় শুনিছে। গাইজ, এয়া কীৰ্তন ঘৰত আহিলোঁ আৰু আহি দেউলত বহিলোঁ। দেউলত বহি আমি চাই আছোঁ। এয়া গোপাল কৃষ্ণ গোসাঁই সজাই বৰাই ৰেডি কৰি আছে ৰাইজে। এয়া লৈ যাব ডাঙৰ কীৰ্তন ঘৰলৈ। আৰু এতিয়া কীৰ্তন ঘৰৰ দুৱাৰেৰে গোসাঁই উলিয়াই ডাঙৰ কীৰ্তন ঘৰলৈকে যাত্ৰা আৰম্ভ হ'ল। আৰু এইবাৰ প্ৰথম গাইজ আমিও যাব ওলালোঁ গোসাঁইৰ লগত ডাঙৰ কীৰ্তন ঘৰলৈকে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু গাইজ। আৰু মোৰ লগত আছে এয়া মোৰ ভণ্টি। আৰু মুখৰ অৱস্থা একদম বেয়া হৈ গ'ল গাইজ, হোলীৰ দিনতো হ'বই। এয়া ময়ে হয় গাইজ, ধৰিব পাৰিছেনে? চাওক ভালদৰে। গাইজ এয়া চাওক, পিছফালে মানুহ যিমান আগফালেও সিমানে মানুহ একেই। আৰু এয়া পাই গ'লোঁ ডাঙৰ কীৰ্তন ঘৰৰ মেইন গেটখন। যিখিনি ভালে আছিল সেইখিনিও ৰাস্তা পিছফালৰ পৰা আহি কোনে এনেকুৱা ৰং সানিলে নাজানো দেই। গোটেই বহুত বেয়া ৰং সানি দিলে। এয়া বা নুগুচে নে নুগুচে ক'ব নোৱাৰোঁ। আৰু আমি আহি পাই গ'লোঁ। এয়া হৈছে বৰপেটা ডাঙৰ কীৰ্তন ঘৰৰ গেট। আৰু এইফালেৰে এতিয়া গোসাঁই সোমাই লৈ যাব। আৰু আমিও এইফালে সোমাই যাম বাৰু। আৰু ডাঙৰ কীৰ্তন ঘৰৰ ভিতৰত গোসাঁই সোমোৱাৰ পাছত আমি ইয়াত দেউলত আহি অলপ বহি ল'লোঁ। যিহেতু বহুত দূৰেই হয় দিয়কচোন, খোজকাঢ়ি আহিলোঁ, তো ভাগৰো লাগিছে, সেয়েহে অলপ দেউলত বহি ল'লোঁ। চাওক, দেখুৱাইছোঁ কীৰ্তন ঘৰৰ চাৰিওফালৰ পৰিৱেশটো। ইমান মানুহ আগতে এনেদৰে অহা নাই, আজি ফাৰ্ষ্ট আহিছোঁ যিহেতু। তো মানুহ দেখি মই নিজে পগলা হৈ গৈছোঁ গাইজ। ইমান মানুহ অহাৰ পৰা দেখি আছোঁ, কি ক'ম আৰু গাইজ, বাহিৰে ভিতৰে সমান। এতিয়া কীৰ্তন ঘৰৰ ভিতৰৰ পৰা বাহিৰত ওলাই আহিলোঁ। বাহিৰৰ পৰিৱেশটো চাওক না গাইজ, সেয়েকে ভিতৰৰ মানুহ যিমান কৈছোঁ নহয়, বাহিৰ ভিতৰ সমান। তো বাহিৰতো একে। আৰু ইয়াত আছে ফেমাছ বৰপেটাৰ আলু ভাজি আৰু এয়াৰ ৰঙা কণী ভজা। যিহেতু আমাৰ বহুত দেৰি হ'ব চাই পোৱাতে, যিহেতু আজি গাড়ী নাই, কাৰণ হোলী হয় ইয়াত। হোলীত চব গাড়ী মটৰবোৰ বন্ধ থাকে। আহোঁতে যেনেদৰে খোজকাঢ়ি আহিছিলোঁ গোসাঁইৰ লগত, আৰু এতিয়া আমি খোজকাঢ়িয়ে ঘৰ যাব লাগিব। তো সেইকাৰণে আমি অলপ সোনকালে ওলাই দিলোঁ ঘৰ যাবলৈ। আৰু এতিয়া আমি খোজকাঢ়ি ঘৰলৈকে যাই আহিছোঁ। তো আজি বৰপেটাৰ হোলী যিখিনি পাৰোঁ আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে বৰপেটাৰ হোলীৰ। আৰু আপোনালোক কোনে কোনে বৰপেটাৰ হোলী দেখিছে কমেণ্ট কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা নিশ্চয় কৰি দিব। আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ভাবিছোঁ এইখিনিতে সমাপ্ত কৰোঁ। তো বাই বাই গাইজ, নেক্সট ভিডিঅ'ত লগ পাম।